মণ্ডল সভানেত্ৰী হয় আমাৰ CLP লিডাৰ হ'ব আহি কিন্তু আমাৰ ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট প্ৰেচিডেণ্ট বাগানৰ বলো ভিতৰত যাব দিয়ক বলো বলো ৰাস্তাটো হেৰি কৰিব কালি গধূলি হিচাপে আজিতো আকৌ আহি আছে নতুনকৈ আহিছে বাঢ়িছে পানীটো বাঢ়িছে ছাৰ লাষ্ট কেতিয়া দিলে ইয়াত কেম্পৰ কাৰণে 2 তাৰিখে আহিলে ইয়াত গধূলি আকৌ তাৰপিছত কালি চলি আছে আমাৰ লাষ্ট 5 তাৰিখ যোৱাকালি আমি সহযোগত নিজে বুলি নহয় গোটেইখিনি লাগি মেলি আমাৰ সহায় কৰি দিছোঁ মানে এতিয়া আমি ঘৰত ফিল্টাৰ পানী টিউবেল পানী ইয়াতে পেকেট পানী বটল পানী খাই দিয়া হৈছে আমাৰ ডাক্তৰ সদায় আছে আহি আছে হ'ব ৰাতিপুৱা কেইটা বজাত আহিছে ৰাতিপুৱা 8টা বজাত আহি পাই যায় স্কুলৰ টিচাৰ গধূলি কেইটা বজাত থাকে 6টা বজালৈকে আহে কেতিয়াবা 8টা পৰা বেছি দেৰিলৈকে থাকে আপোনালোকৰ ঘৰৰ বস্তু কেনেকৈ পানী ৰাখে ছাগলীবোৰ আছে বান্ধি থোৱা হৈছে ক'ত বান্ধি ৰাখিছে ঘৰত বুলি নহয় ৰাস্তাত আছে আৰু ৰাস্তাত আপলেন য'ত পাইছে তাতে আছে পাইছে নেকি দিছে চাপৰ দিছে আমাৰ খোৱা বোৱাটো আৰু ঠিকেই আছে এতিয়ালৈকে চবেই পাই আছে আমাৰ চব এইটো চব বাগানত কাম কৰে বাগানত কাম কেজুৱেল আছে আছে হলটো লেবাৰ আছে ইয়াত বেছি লাইনৰ নাই বস্তি বেছি আছে মাথাউৰি এবাৰ আমি য'তে য'তে গৈছোঁ মাথাউৰি কথাবোৰ আমি কৈ আছোঁ আমি চেষ্টা কৰিম যে এবাৰ আমাৰ এইফালে বানপানী বেছি হৈছে আৰু মানুহৰ যথেষ্ট কষ্ট হৈছে আমিও ৰাইজক প্ৰশাসনক এইখিনি কথা আমি বাৰম্বাৰ জনাইছোঁ যে মাথাউৰিয়াৰ কামবোৰ হোৱা নাই যোৱা 3 বছৰৰ পৰা এতিয়া হ'ব লাগে খেতি বাম চাম খেতিবিলাক লোকচান হৈছে আৰু কাপোৰ চাপোৰ এতিয়া ঠিকে আছে ৰাতিটো ইয়াত লাইট আছে নে কাৰেণ্ট আছে এনে মই খবৰ ল'বলৈ আহিছোঁ দেই বেলেগ বেলেগ ঠাইত যাওঁ অলপ খবৰ ল'বলৈ আহিছোঁ আমাৰ বিধায়িনী দলৰ প্ৰতিও আহিছে ঠিক আছে দেই আপোনাৰ নাম কৰি নিজে ৰান্ধিছে মেডিকেল টিম আহিছে তো প্রত্যেক দিন
ঘৰৰ ভিতৰত কিমানলৈকে পানী মানে আঁঠুলৈকে নে এনেই মই খবৰ ল'বলৈ আহিছোঁ ক'ত ক'ত কি অসুবিধা আছে আৰু আমি য'ত য'ত অভাৱ আমি দেখা পাইছোঁ আমি জনাই দিছোঁ আৰু ভৱিষ্যত যে এনেকৈ আমাৰ মথাউৰিৰ কামবোৰ অলপ হ'ব লাগে সেইখিনি আমি কথাবোৰ আমি চৰকাৰক ক'ম দেই আৰু কিবা ক'বলগীয়া আছেনে ভণ্টি দিয়া তুমি ভণ্টি নিজৰ ফোনটো দিয়াচোন চেল্ফিটো অন কৰা দে মই মাৰি দিছোঁ দেই দে মই মাৰি দিছোঁ চব উঠিছে নাই নিজৰ চাই দেখা পাইছে চাই থাকোঁ দেই মোক নাচাব নিজৰ চেহেৰাটো চাব দেই এই মোবাইল লৈ ল'ব আৰু এইডোখৰ ভুলুকাগুৰি বেছিভাগ মানুহ বেছি মানুহ কিমান পাইছে কেম্প দিছেনে তাতে আছে আমি তাতে ঘৰতে আছোঁ সাহায্য পাইছে গৰু পশুবিলাক ক'ত আছে ৰাস্তাতে আছে সেইবিলাকক খোৱা বোৱা পাইছে সোণাৰী যাব লাগে আলহী আহিছোঁ আৰু মানুহবোৰ লগ পাই তালৈ নোৱাৰি যাব ডেমেজ হৈ গ'ল ডেমেজ হৈ গ'ল গতিকে কঠীয়া পাৰিব খুজিছোঁ এই আমাৰ থলুৱা প্ৰজাতি 10 বিঘাত আমি পাৰিব খুজিছোঁ গতিকে আপোনাৰ ফালৰ পৰা যদি কিবা ইমান মাটিত পাৰিব নেকি নাই সেই আমাৰ ফিল্ড এখন আছে নহয় ফিল্ড এখন আছে তাত আছে হয় ফিল্ড এখন আছে সেই ফিল্ডত আমি পাৰিম কিন্তু বিভাগৰ ফালৰ পৰা কোনটো কৈছে সোনকালে হোৱাটো লাগিব নহয় আমাৰ হেৰিটো থলুৱাটো গ'লেও কিমান দিনত হয় মেচিউৰিটি কথাটো আমাৰ যেনে ধৰক হেৰি এতিয়া এই আমাৰ শলপোনা নেকেৰা তাৰপিছত এইবিলাক এতিয়া হেৰিয়ৰ পৰা ফালৰ পৰা দিলে নহ'ব ছাৰ এইটো আমাৰ সংগঠনৰ ফালৰ পৰা দিছোঁ আমি সংগঠন কৰিব খুজিছোঁ